হে গাইজ কি খবৰ অম্বুবাচী শেষৰ দিনা আমি তীৰ্থৰ মই গৈছিলোঁ অম্বুবাচী মেলা চাবলৈ তো ভিডিঅ'টোহে মাত্ৰ আপলোড কৰা হোৱা নাছিল তো এতিয়া ফাইনেলি মই ভিডিঅ'টো ৰেডি কৰিছোঁ তো বলক তেন্তে ভিডিঅ'টো আগবাঢ়ো এই তীৰ্থ যাবি ক'ত যাবি আমি এতিয়া গুৱাহাটী কামাখ্যা মন্দিৰলৈ গৈ আছোঁ অ'কে দুটাই যাম একেলগে কামাখ্যা মন্দিৰ মঙলদৈৰ পৰা যিহেতু গ্ৰীণ বাছ চালু হৈছে তো আমি গ্ৰীণ বাছতে উঠিলোঁ গুৱাহাটীলৈ বুলি বেলেগ একো নাই গ্ৰীণ বাছত ছিটকেইটা ইমান মানে আৰামত নহয় তথাপিতো বাৰু এচি আছে কাৰণে বহি ল'লোঁ এতিয়া যাই আছোঁ বাকীখিনি আপোনালোকক দেখুৱাই থাকিম আৰু ভিডিঅ'টো বহুত দীঘল হ'ব কাৰণে শ্বৰ্টকৈ আপোনালোকক দেখুৱাই আছোঁ বাকীখিনি এতিয়া শৰাইঘাটৰ দলঙত আমি পাইছোঁ আহি মন্দিৰলৈ অহা সকলোবোৰ ভক্তক যোনে যেনেকৈ পাৰে সেৱা আগবঢ়াইছে কোনোবাই পানী দিছে কোনোবাই মানে ঠাণ্ডা দিছে কোনোবাই পুৰি চব্জি যোনে যি পায় যোনে যি মন গৈছে তাকে খাব পাৰিছে কোনো অসুবিধা পোৱা নাই খোৱা লোৱাক লৈ মানুহ যিহেতু মালিগাঁৱৰ পৰা অভাৰব্ৰিজৰ পৰা খোজকাঢ়িব লগা হৈছে গতিকে অভাৰব্ৰিজৰ তলৰ পৰা নামি আমি খোজকাঢ়িব আৰম্ভ কৰি দিছোঁ ভালেখিনি ৰাস্তা যাব লাগিব যিহেতু কথা কৈ যাই আছোঁ আৰু ওচৰতে এইগিলা বাবাগিলা মানে ব্ৰিজত মানে তলতে বাবাগিলা কিছুমানে ৰেষ্ট লয় স্পীডত গ'লি এইখিনিৰ পৰা যাবা দে নে নেদে এতিয়া সেইটোৱে কথা যাবা দিবিনে বাইক মানে এইখিনিৰ পৰা বাইক যাবা দিয়া নাই আৰু সেইটোৱে মুনি ইমান স্পীডত যাবা কি দিছি দেখাচোন বিস্কুট গাইজ আমি এতিয়া মন্দিৰৰ গেট মেইন ৰাস্তাৰ কাষত থকা যিটো মেইন গেট সেইটো পাইছোঁ আহি আমি চেণ্ডেল থলোঁ চেণ্ডেল 10 টকাকৈ আমি চেণ্ডেল কেইযোৰ থলোঁ থৈ এতিয়া আমি গেটৰ ফালে আগবাঢ়িম তো চেণ্ডেলখিনি থোৱা হোৱাৰ পিছতে আমি পইচাটো পইচা মানে লগালগ দিব লাগে পইচা নিদিয়াকৈ নহয় আপুনি মন্দিৰৰ একে ওচৰলৈকে যদি পিন্ধি যায় আপুনি আৰু সেইযোৰ চেণ্ডেল আনিব নোৱাৰে সেইযোৰ চেণ্ডেল এৰি থৈ পেলাব বা জোতাযোৰ এৰি থৈ পেলাব গতিকে আমি ৰাস্তাৰ ব্ৰিজৰ তলতে আমি ৰাস্তাতে আমি চেণ্ডেল তাতে 10 টকা দি থৈ আহিছোঁ এতিয়া আমি বিন্দাছ আহোঁতে আকৌ ইয়াৰ পৰা পিন্ধি আহিব পাৰিম দেখা পাইছে মেইন গেটটো এইটো পাওঁ হৈছোঁ আমি মেইন গেট পাম আৰু এণ্ট্ৰি মাৰিম আৰু এতিয়া তো গাইজ যাই আছোঁ আপোনালোকে চাই আছে এয়া মেইন গেট আমি পালোঁ এতিয়া মেইন গেটৰ পৰা আৰু ভালেখিনি যাব লাগিব গতিকে আমাৰ লগত গৈ থাকক আৰু ভিডিঅ'টো চাই থাকক অলপমান তীৰ্থক মোবাইলটো ধৰিব দিছোঁ ইয়াক অলপ ভিডিঅ'টো কৰিব দিছোঁ মই অলপ আগতীয়াকৈ ৰ'দত খোজ কাঢ়িব পৰা নাই সেইটো কাৰণে মই অলপ মানে আৰু কি চেহা বিচাৰি অকণমান চাইডে যাই আছোঁ আৰু ইমান ৰ'দ মানে কি ক'ম আৰু গৰমত মানে ভৰি পকা গৰম হৈ গৈছে আৰু তথাপিতো আৰু যাবতো লাগিবই না মাৰ দৰ্শন কৰিবই লাগিব মাৰ দৰ্শনটো ক'ত হ'ব আৰু দৰ্জাটো বন্ধই আছে তথাপিতো যেনিবা মাৰ দৰবাৰলৈকে যাই থিয়াটো হ'বই লাগিব যেনেকৈ নহওক এইখিনি তেওঁৰ ওচৰলৈকে যিখিনি যাবা পৰীক্ষা সেইখিনিতো পাছ কৰিবই লাগিব না চিন্তা নকৰিব আমি যাই আছোঁ আৰামছে ক'ৰ পৰা আহিছে আপোনালোক হা হা নেলি জাগিৰোড পাৰ হৈ নেলি ক'ৰ পৰা নেলি অঁ আচ্ছা জাগিৰোড
গ'ল নে নাই নে আহিল নে যাই আহিছে অঁ আগতে আহিছিল নে নাই বছৰে বছৰে আহে না ঠিকে আছে দিয়ক বাৰু আমিও বছৰে বছৰে আহোঁ কিন্তু যোৱা বছৰ আহিব নহ'ল এইবাৰ হা যোৱা বছৰ অহা নাই নে ঠিকে আছে যা নেকি চলো খৰিখন পুৰাই বেলেগ একো নাই যদিও বা পচন্দ মানে একদম ৰ'দ তথাপিতো কিন্তু কিছু বেলেগ এটা মাৰ মন্দিৰলৈকে আহোঁতে কিছু এটা এক্সট্ৰা এনাৰ্জি পোৱা যায় যি মানে গমেই নাপায় যে মই খোজকাঢ়ি আহিছোঁ নে মই গৰমতে আহিছোঁ নে কি আহিছোঁ এইটো কিন্তু বিৰাট মানে এটা হেৰি কথা আৰু আৰু এনেও অগণন ভক্তৰ লগত যাই থাকোঁতে সেই বস্তুটো অনুভৱ নহয় গৰম বা কষ্ট এনেকুৱা একো অসুবিধা নহয় তথাপিতো বাৰু মানুহ কিছুমান মানুহ আছে মানে অকণমান কমজুৰি হ'ব পাৰে এই দেখা পাইছে কিছুমান আমিতো চেণ্ডেল খুলি আছোঁ বাৰু এই কিছুমানে চেণ্ডেল পিন্ধি আহিছে চাওক এয়া এই চেণ্ডেলগিলা আৰু ঘূৰাই আনিব নোৱাৰে যিগিলাকে পিন্ধি গৈছে না এইগিলাকে ঘূৰাই আনিব নোৱাৰে সকলো সুবিধা দিছে ৰাস্তাৰ কাষতে মেডিকেল সেৱা ইমাৰ্জেঞ্চি সেৱা তাৰপিছত লেট্ৰিন বাথৰুম গোটেইখিনি আছে খোৱা লোৱা আপোনালোককতো এনেও মানে বেলেগ মানুহে যোগান ধৰি আছে আকৌ এইফালে এয়া মানে খেলা দেখুৱাও আছে খেলা দেখুৱাই আছে যেতিয়াই আপুনি কামাখ্যালৈ আহে এইখিনিত থিয় হৈ আপুনি এই যিটো নাজাৰা আছে এইটো চাবচোন আপুনি এই দৃশ্যটো চাব কি মজা লাগে এইটো দৃশ্য তো গাইজ দেখা পাইছে ৰ'দত থিয় হৈ লাহে লাহে আৰু যাই আছোঁ আৰু মানে একদম কি বুলি কয় হেৰি যাৱাই দি এয়া কেৰেলুৱা যাৱাই দি লাহে 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 ইমান ভিৰ ফাইনেলি মন্দিৰৰ দুৱাৰমুখ পালোঁ আহি এতিয়া ইয়াৰ পৰা আৰু ভিৰ চিৰ নাই এতিয়া ইয়াৰ পৰা আৰামছে দৰ্শন কৰি আমি পুলিচে বেছি সময় থাকিবও নিদিয়ে ভিডিঅ' কৰিব নিদিয়ে তথাপিতো বাৰু কিবা কৰি অকণমান কৰি লৈ তাৰপিছত আমি ইয়াৰ পৰা ওলাই যাব লাগিব যিহেতু কাৰণ ইয়াতে আৰু ৰখিব কাকো নিদিয়ে তো গেটত মানে যিখিনি গেটলৈকে পাৰা যায় সেইখিনিয়ে আমাৰ লগত সৰুদাও লাইনত হেৰি এই যিটো ভিৰ আছিল ভিৰত আমি সৰুদাকো লগ পালোঁ এতিয়া যাই আমি মন্দিৰেদি এক ৰাউণ্ড মাৰি তাৰপিছত ওলাই যাব লাগিব আৰু বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ যিখিনি পাৰোঁ
আপনাদের বুঝে পাঁচজন মন্ডল মদের অবস্থান গানের সামনে দাঁড়িয়ে আছে। এটা ফটো মাছো সেলফি মাৰা সেলফি মাৰে সেলফি সেলফি মাৰি নহয় মোক হেৰি এয়াই আৰু এতিয়া এইখিনিৰ পৰা আমি ওলাই যাব লাগিব। এতিয়া আৰু পুলিচে ইয়াত থাকিব নিদিয়ে। ইয়াৰ পৰা আমি ওলাই এক্সিট হৈ পূৰা একদম ঘৰমুৱা হ'ব লাগিব আৰু। তো যিখিনি যাওঁতে আপোনালোকক দেখুৱাই যাম এইখিনিয়ে আৰু অম্বুবাচী মেলা বুলি 2026। নেদে ভালো নাকি এইটো কৈ যাবা এইটো এইটো যোগ আমাৰ ৰাস্তাটো চাইডে চাইডে কিমান বঢ়িয়া 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 ভাল লাগছে सूरज कुमार अग्रवाल आपका होते हुए सूरज कुमार अग्रवाल आपका होते हुए आपका बेटा मध्यप्रदेश के के पास होते हुए सूरज कुमार अग्रवाल आपका होते हुए आपका बेटा मध्यप्रदेश के पास মানে অকণমান ৰাতি আহিলে বেছি ভাল লাগে। ৰাতি মন্দিৰত আহিলে খুব বেছি আৰাম লাগে, মানে যিটো লাইটিং দিয়া থাকে সেইটোৰ কাৰণে ভাল লাগে। তথাপিতো আমি দিনতে আহিলোঁ, আমাৰ কাৰণ ৰাতি অসুবিধা হয় আমি থকাৰ, আমি দিনতে আহি দিনতে গুচি আহিলোঁ। তো আহোঁতেও অকণমান কিছু ভিৰ হয়। আহোঁতে আকৌ পানী বটল বিলাই আছিল, ঠাণ্ডা বিলাই আছিল আমাৰ অসম জাতীয়তাবাদৰ যিটো নেতা লুৰিণজ্যোতি গগৈ, তেওঁৰ লগত ইয়াতে চেলফি কৰিলোঁ। এয়া দেখা পাইছে আপোনালোকে। তো এনেকুৱাই আৰু আজিৰ আমাৰ অম্বুবাচীৰ যিটো মেলা চোৱাৰ হেঁপাহ আছিল সেইটো পূৰণ হ'ল। গাইজ এইটো মহা হয় একদম পুৰা কামাখ্যাত আহি খোৱাক লাগছি। ক'ৰ পৰা ল'লা এইটো পুৰা খাই আছে। টেঙা আম নে মিঠা আম বা এইটো টেঙা আম না, সেইফালৰ পৰা ক'ৰবাত দি আছিল তাৰ পৰা আনিলা এইটো। আৰু লগত আহিছে এইজন মানুহ, এইজন আহিছে আৰু এজন আহিছিল ক'তবা গ'ল সেইটো। মই টেঙা আম নিমখ নোহোৱাকৈ খাব পাৰোঁ, খাব এয়া এওঁ বোলে খাব পাৰে নিমখ নোহোৱাকৈ, আমি নোৱাৰোঁ দেই খাবৰ কাৰণে, খাব পাৰে। कामाख्या मंदिर में नहीं जा रहे।
চলো চলো